সুবিধাটো ৰাইজে দিছে আৰু ৰাইজৰ আশা মই আখৰে আখৰে পালন কৰিম বুলি মই তাৰমানে আগবাঢ়ি আহিছোঁ আৰু ৰাইজে মোক আগুৱাই লৈ যাব বুলি মই আশাবাদী। মই ৰাইজৰ কাৰণে 24 ঘণ্টা এনেও সমাজ সেৱাত মই 24 ঘণ্টা ৰাইজৰ ওচৰত মই থাকোঁ আৰু সেই ৰাইজেই মোক আগবাঢ়ি দিছে। সেইকাৰণে মই ৰাইজৰ যি অসুবিধা আছে, সমস্যাবোৰ আছে, এই সমস্যাবোৰ আগন্তুক দিনত মই সমাধান কৰিম। সেইকাৰণে ৰাইজে মোক আগবাঢ়ি দিছে। 45 নং ভেৰগাঁও সমষ্টিত মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ। ইয়াতে উঠাই আনিছে। মই এজন সাধাৰণ ঘৰৰ ল'ৰা। ৰাইজে মোক ইয়াতে জয়যুক্ত কৰাৰ কাৰণে তাৰমানে আগন্তুক ইলেকশ্যনত মোক তাৰমানে জয়যুক্ত কৰাৰ কাৰণে ৰাইজে মোক দিছে। মই 100% আশাবাদী, কিয়নো মই জিকিম বুলি মোৰ লগত ৰাইজ আছে। এই ৰাইজৰ মানুহ আপোনালোকে দেখিব পাৰিছে। এই ৰাইজে মোক উঠাই দিছে, ৰাইজে মোক আগুৱাই লৈ আহিছে। গতিকে ৰাইজৰ ওপৰত মই নহয়, মই ৰাইজৰ লগত আছোঁ। ৰাইজে মোক আগুৱাই লৈ যাব বুলি আশা ৰাখিছোঁ 100%। মই এইটোৱে ক'ম যে সুব্ৰত শীল ডাঙৰীয়া এজন একদম আমাৰ নিচিনা সাধাৰণ ঘৰৰ ল'ৰা, আৰু আমিও যিহেতু সাধাৰণ ঘৰৰ ল'ৰা, তো তেওঁ আমাৰ সকলো কামতে তেওঁ সহায় কৰে। যেনিবা তেওঁ বিভিন্ন সামাজিক কামৰ লগত জড়িত। আমি সৰুৰে পৰা তেওঁক দেখি আহিছোঁ। তেওঁ যিকোনো মুহূৰ্তত সামাজিক কামত তেওঁ দায়বদ্ধতা। সেয়েহে আমি যিহেতু বিভিন্ন ৰাজনীতিৰ লগত কোনো কাৰণতে আমি জড়িত নহয়, কোনো দলৰ লগত আমি কোনোদিনেই জড়িত নহয়, আৰু সেই সংক্ৰান্তত আমি কেতিয়াও কাৰোৰ পৰা একো সঁহাৰি নাপাওঁ। বিভিন্ন ধৰণৰ আঁচনি আহে, আমি সেইবিলাকৰো সুবিধা নাপাওঁ। সেয়েহে আমি সুব্ৰত শীল ডাঙৰীয়াই আমাৰ ওচৰত আহিছে, আহি পেলাই তেওঁৰ মনৰ কথা ক'লে যে আমি এইবাৰ ইলেকশ্যন খেলিম। সেইকাৰণে আমি গোটেই যুৱ মঞ্চই মিলি তেওঁক সঁহাৰি জনাবলৈ আগবাঢ়িছোঁ। আৰু তেওঁৰ পূৰ্ণ বিশ্বাস আছে তেওঁ যদি জিকি যায়, আৰু আমাৰ বিশ্বাস আছে তেওঁ জিকিবই। জিকি গ'লে আমাৰ সকলো ৰাইজৰে কাম কৰিব। এইটো নিশ্চয় সত্য কথা, কাৰণ তেওঁ সমাজত 100% দিয়া আমি দেখিছোঁ, আৰু সমাজৰ লগতে তেওঁ উঠা বহা কৰা আমি দেখিছোঁ। এজন সাধাৰণ মানুহ হিচাপে তেওঁ এই গণতান্ত্ৰিক দেশত এটা ভাল উদাহৰণ এটা দাঙি ধৰিছে যে সাধাৰণ মানুহ ৰাজনীতি কৰিব পাৰে। এইটো লৈ আমি বহুত ভাল লাগছে, আৰু আমি তেওঁৰ ফুল ছাপৰ্টত আছোঁ। তেখেতৰ 24 ঘণ্টাই ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, আৰু সকলো সমস্যাতে তেওঁ ৰাইজৰ লগত থাকে। সেয়েহে মই ভাবোঁ যে ৰাইজে তেওঁক ভোট দিব। ভাৱধাৰা যে তেওঁ 100% জিকিব, কাৰণ তেওঁ ৰাইজৰ লগত থকা মানুহ, ৰাইজৰ মানুহ। সেয়া আমি ভাবোঁ যে তেওঁ 100% জিকিব। 100% আশাবাদী যে তেওঁ 100% জিকিব, কাৰণ তেওঁ ৰাইজৰ লগত কাম কৰি আহিছে, ৰাইজৰ কাৰণে কাম কৰে। মই ভাবোঁ যে তেওঁ 100% জিকিব। 45 নং ভেৰগাঁও সমষ্টি সকলো ৰাইজৰ কাৰণে মই অভিনন্দন জ্ঞাপন কৰিলোঁ, চবকে নমস্কাৰ জনালোঁ। আজি আমাৰ সুব্ৰত দা বহুত বছৰ তেওঁ আমাৰ কাৰণে লাগি মোটামুটি তেওঁ 30-35 বছৰ কাল এনেকৈ খেদাই দিছে। কিন্তু তেওঁক আমি বিজেপিৰ পৰা টিকেট খুজিছিলোঁ, নাকচ কৰি দিছে। তাৰপিছত আমি মোটামুটি এতিয়া মোৰ বয়স হৈছে 50 বছৰ। আজিলৈকে চৰকাৰী আঁচনিটো বাদেই দিয়ক না, একোৱেই নাপাওঁ আমি। আমাকতো দূৰতে লাঠিয়াই দিয়ে আজিকালি নেতাই জানে। সেই গতিকে আমি নিজৰ ভৰিত নিজে থিয় হ'ম বুলি আমি সুব্ৰত দাক সকলো মিলি ৰাইজে মিলি ভেৰগাঁও সমষ্টিৰে ৰাইজে মিলি ফালে তেওঁক আজি আমি নিৰ্দলীয়ত উঠাইছোঁ। তেওঁ নিশ্চিত জিতিব 100ত 100। আমি পুৰা আশাবাদী। আমাৰ বাহিৰৰ ভোট দেখা নাপাব পাৰে, আমাৰ ভিতৰৰ ভোট পুৰা লুকাই আছে। আমি নিশ্চিত জিতিম।